আজি ভিডিঅ'টো মই পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰোঁ। আজি অলপ সোনকালে উঠি পিনে পথাৰলৈ বুলি আহিলোঁ। মাটি কিন্তু ৰুবলৈ আছে আৰু বেছি দেৰি হৈ গ'লেও ৰ'দটো বেছি চাহ হৈ যায়, ৰুব পৰা নাযায়। সেইবাবে মই আজি সোনকালে উঠি আহি ৰুব বুলি আহিলোঁ। দেখিছে ৰাতিপুৱা 7টামান বাজিছেহে, ৰ'দটো ইমান চাহকৈ দিছে। সেইবাবে আমি 4:30-5টামান বজাতে উঠি আহিলোঁ আৰু ৰুলোহি। এইফালে বৌয়ে চাহ দিলে, চাহটোপা খাই ল'লোঁ, মানে একো নোখোৱাকৈ আহিলোঁ। বৌয়ে চাহ দিলে। মই ৰোৱা ভিডিঅ' আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ মোৰ কেমেৰা ধৰা মানুহ নাই, সেইবাবে মই দেখাব নোৱাৰোঁ। মই এতিয়া সোনকালে ৰুই লওঁগৈ, আকৌ কলেজো যাব লাগিব। 3ডৰামানহে আছিলে ৰুবলৈ, সেইকাৰণে সোনকালে উঠিলোঁ, ৰুই ল'লোঁ। সেইফালে কঠীয়া থাকিলে আমাৰ। এতিয়া গা পা ধুই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই গা পা ধুই মেলি আহিলোঁ, একেবাৰে ক'লা হৈ গৈছোঁ। দেখিছে ইমান লেতেৰি লাগিছে, গা চা ধুলোঁ যদিও। আপোনালোকে যদি এতিয়ালৈকে লাইক কমেণ্ট কৰা নাই, প্লিজ কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। গা পা ধুই মেলি আজৰি হৈ এইফালে পোৱালিটোৱে আমনি কৰিছিলে, পোৱালিটোক অকণমান লৈ দিলোঁ। মাকে কিবাকিবি কাম কৰি আছিলে, সেইকাৰণে অকণমান ল'লোঁ। আমাৰ এইটো গোলুমলুতে মোৰ ভাগৰ ভতিজা হয়। ইফালে মায়েও ভাত খাবলৈ বুলি চিঞৰি আছে, ভাতটো খাই লওঁগৈ। আজি আমাৰ ভাতত আছিলে দালি আৰু কচু ভাজি বনাইছিলে। এতিয়া মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইফালে ভাত খাই আজৰি হৈ পিনে অকণমান দেৰি বহিছোঁ। এইফালে পোৱালিটো অকণমান দেৰি লৈ দিলোঁ, বৌয়ে ভাত খাবলৈ বুলি। পোৱালিটোক লৈ থাকিলেও নহ'ব, মই এইফালে কলেজলৈও যাব লাগিব যে, সেইকাৰণে পোৱালিটো মাৰ ওচৰতে অকণমান শুৱাই দিলোঁ। মই কলেজ ওলাওগৈ বুলি। এতিয়া মই কলেজলৈ ওলাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া মই কলেজলৈ ওলাই আহিছোঁ। মই মানে কলেজলৈ খোজকাঢ়িয়ে যাওঁ। আমি দুইজনী আহি আছোঁ, এজনী মোৰ লগৰ হয়, দেখিয়ে থাকে মোৰ ভিডিঅ'ত সীমা। সেইফালে মই কলেজ আহি পালোঁহি। বহুত দিনৰ মূৰত কলেজলৈ আহিছোঁ, কিবা মনটো ভাল লাগি গৈছে। লগৰখিনিকো লগ পাম, কিমান দিন হ'ল লগ চগ পোৱা নাই, বহুত ভাল লাগিছে মানে আজি প্ৰথম। এইফালে এইটো আমাৰ ডিপাৰ্টমেণ্ট হয়, গোটেইখিনি নিজৰ কামত ব্যস্ত হৈ আছে, ফোন টিপিছে। এইফালে আমাৰ তগৰ বাইদেউ